প্ৰথম কথা মই জাষ্ট আজি কৈছোঁ ক'ব বিচাৰিছোঁ এই ঘৰটো BTC ইলেকশ্যন শেষ হোৱাৰ লগে সময় দিয়া হ'ব নতুন বিল্ডিং কৰা হ'ব ভাল লাগে নতুন চাইছে তাৰ নকওঁ এই পাৰ্টিখনটো ইলেকশ্যন শেষ হোৱাৰ নেক্সট দিনাই ভাঙাই দিব আজকাল বিল্ডিং কৰা হ'ব যাবাই না BTC ইলেকশ্যন শেষ হোৱাৰ নেক্সট দিনাই আমি পুৰণা ঘৰটো ভাঙাই দিম G+5 ঘৰ বনাব ফাৰ্ষ্ট ফ্ল'ৰৰ কনফাৰেন্স হল ছেকেণ্ড আৰু থাৰ্ডটো আলহীবিলাক থাকিব কাৰণে 40টা 50টামান ৰুম থাকিব আৰু ফ'ৰ্থ ফ্ল'ৰত ডিষ্ট্ৰিক্টৰ অফিচ তাৰমানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ চেম্বাৰ থাকিব ছেক্ৰেটাৰী চেম্বাৰ থাকিব কমাণ্ড প্ৰেচিডেণ্টৰ চেম্বাৰ থাকিব ছেক্ৰেটাৰী চেম্বাৰ থাকিব BSCৰ চেম্বাৰ থাকিব ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ ইউডৰ প্ৰেচিডেণ্টৰ চেম্বাৰ থাকিব ছেক্ৰেটাৰী চেম্বাৰ থাকিব আৰু 5 ফ্ল'ৰত চেণ্ট্ৰেল ডিফেন্স দলৰ কেন্দ্ৰীয় কমিটিৰ অমেনৰ হওক BSCও হওক আৰু BSC ইউন ওমেন কেৰেট সবৰে চেম্বাৰ থাকিব बेफोरखौ नायलाम हाबथे नायलाम गभर्नमेन्टआ दाखालिसो नालाय गभर्नमेन्ट जिहेतु आमी बराबरि कराखै लाखि अबस्था কৰিব লাগে হয় না নহয় যেহেতু গভৰ্নমেন্ট আমি বরাবরি কৰাছে গভৰ্নমেন্ট বনোৱা লগে আমি এইবিলাক এই ঘৰটো ভাঙাই দিম 5 ফ্ল'ৰৰ কাৰণে চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্টৰ চেম্বাৰ BSC আৰু 6 ফ্ল'ৰৰ ডাইনিং হল কেনেকুৱা হ'ব सबसे top 6 ফ্ল'ৰৰ ডাইনিং दाना बानाय खासिगोन नालाय गभर्नमेन्टआ माबा खालामखौ बुखानांगौ नङा ना न'खौ बे बोरायखौ दोनदों मोसौखौ बानायनायफ्रा हरत पाखि कमप्लिट पाखि हरत এতিয়া আৰু আমি চৰকাৰ পিছত কি কাম কৰি থাকিব এতিয়াতো ইলেকশ্যন শেষ হোৱাৰ নিচিনাই এই ঘৰটো ভাঙিব চিধা কথা এতিয়া গভৰ্নমেণ্ট হোৱাৰ পিছত আমি কি কাম কৰিম যিহেতু গভৰ্নমেণ্ট হ'বই সেইকাৰণে কি কাম কৰিম সেইটোৱে মই আলোচনা কৰিম জনাই দিম না এনেকুৱা কাম কৰিব লাগে এনেকুৱা ক'ব লাগে না বুজাব লাগে আপোনালোকক এতিয়া আমি দলৰ হৈ এনেকুৱা গাঁৱত এনেকুৱা ক'ব লাগে এনেকুৱা চাই পেলাই মিটিং কৰিব লাগে এইবিলাক আৰু বুজাব লাগিব আপোনালোকক দলৰ হৈ আপোনালোকে গাঁৱত যাই পেলাই বা ব্লকত যাই পেলাই বা প্ৰাইমাৰীত যাই পেলাই কি ক'ব লাগে নালাগে এইবিলাক আৰু বুজাব লাগে আপোনালোকক বুজাটো শেষ হৈছে এতিয়া গভৰ্নমেণ্ট আহিলে মই কি কাম কৰিম এইটো কম যেনেকৈ লেকচাৰ দিয়া আহিছে আমি 1 বছৰ আগৰ পৰা মাটিৰ পাট্টা দিয়াৰ কথা সেইটো 100% আমি কৰিম হৈছে না নালাগে কথা দিয়া আহিছে ৰাজ্যক কথা দিয়া আহিছে বহুত শ্ৰীৰামপুৰৰ পৰা মাছবাৰলৈকে আমি লেকচাৰ দিয়া আহিছে যে পাব্লিকৰ ওচৰত ৰাজ্যৰ ওচৰত এই মাটিৰ পাট্টা দিয়া যেতিয়া আমি কৈছোঁ কোনো ইণ্টেলেকচুৱেল কোনোবা লেবাৰ বা কোনোবা মধ্য শ্ৰেণীৰ মানুহৰ পৰা আমি বেয়া বুলি ফিডবেক অহা নাই ঠিকে আছে বুলি কৈছে চবে মানে ঠিকে আছে মাটিৰ পাট্টা দিয়াৰ কথাটো চব বিজেপিয়ে যিটো কাম কৰিবলৈ ধৰিছে বা চৰকাৰ আহিলে যিটো কৰিব কৈছে সেইটো ঠিকে আছে বুলি আমাৰ তাত ফিডবেক আহিছে আদিবাসীও কোনোবা মুছলিম হ'লেও কোনোবা ৰাজবংশী হ'লেও কোনোবা হিন্দীভাষী হ'লেও বা কোনোবা গাৰো ৰাভা বা কোনোবা নাথ জাতি কোনো জাতিৰ পৰা আমি বেয়া বুলি আমি ফিডবেক পোৱা নাই ভাল কথা ইফালে যিটো দৃশ্য হৈছে চৰকাৰ আহিলে যিটো কাম কৰিব বুলি কৈছে মাটিৰ পাট্টা দিয়াৰ কামটো কৈছে যিটো ভাল বুলি চব শ্ৰেণীৰ মানুহৰ পৰা আমি ফিডবেক পাইছোঁ জাতি জনগোষ্ঠী অসমীয়া হওক সবে আমাক ভাল বুলি আমাক ভাল কথা বুলি আমি ফিডবেক পাইছোঁ সেইটো আমি কৰিমেই
নবা খালা থানাগৈ এইটো আমি কৰিমেই আৰু ইয়াৰ পিছত আমি কি কৈছে শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে যিমান যিখিনি মিটিং কৰিছে আমি কৈছোঁ যে আমাৰ BTC অঞ্চলত হয় আমি আগত চৰকাৰ দিনতো IPS যিমান পাৰে IPS ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম 5,000, 10,000, 20,000, 25,000 এনেকুৱা দি আহিছে কিন্তু আমি এইবাৰ একটা নাম দিব হয়তো আমি বডোফাৰ নাম লৈ পেলাইও IPS দিব পাৰি বা আমাৰ বিনেশ্বৰ ব্ৰহ্ম তাৰ নামটো কিবা একটা এইবিলাক ডিচিশ্যন ফাইনেল হয় কিন্তু দিব কেনেকৈ দিব একটা সমষ্টিত আমি 2,000 বা 2,500 যিসকলে লেবাৰ কাম কৰি পেলাই খাই আছে আজিৰ দিনত এইসকলক 5,000 কৰি দিম বুলি কৈছোঁ সেই কথাটো আমি শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে যিমান যিখিনি মিটিং কৰিছে কোনো ব্লক বা কোনো ডিষ্ট্ৰিক্টে এইটো দিব নালাগে এইটো কাম নহ'ব বুলি আমাক কোৱা নাই চব যদি 2,500 জন দিয়ে 5,000 জন হ'লে বছৰত 50 কোটি যাব এই ইয়াৰ ক্ষেত্ৰতো আমি কোনো জাতিৰ পৰা বা কোনো দলৰ পৰা বা কোনো ব্লক কমিটি বা ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আমি ভালে ফিডবেক পাই আছোঁ আৰু ইয়াৰ পিছত আমি এইটো লিখে মই আপোনালোকে মই কেতিয়াবা শ্ৰীৰামপুৰত যায় কেতিয়াবা গুমাত যায় কেতিয়াবা বাক্সাত যায় কেতিয়াবা ওদালগুৰিত যায় কেতিয়াবা শ্ৰীৰামত যায় যিমান যিখিনি মিটিং কৰি আছোঁ একে কথাটো কোনো চেঞ্জ কৰা নাই একে কথাটো বাৰে বাৰে মিটিং কৰিবলৈ আহিছে আৰু কোনো ব্যক্তিৰ পৰা বা কোনো ব্লক বা ডিষ্ট্ৰিক্ট বা কোনোবা চেণ্ট্ৰেল লিডাৰৰ পৰা এইটো ল'ব নালাগে বুলি মই ফিডবেক পোৱা ভাল হ'ব বুলি ফিডবেক পাই আছোঁ তো সেইটো লোৱা যায় নবা ল'ব পাৰি আপোনাৰ বেছিকৈ কি কৰে আপোনালোকে কি কৰে 5,000 একজন ব্যক্তিক 5,000 লেবাৰ কাম কৰা মানুহবিলাক চৰকাৰ আমাৰ পিছত লেবাৰ কৰি পেলাই কাম পোৱা মানুহ বহুত হয় একটা সমষ্টিত 2,500 যথেষ্ট নহ'ব পাৰে নেক্সট ইয়াৰতো আমাৰ 2,500 মানুহক আমি দিম আৰু নেক্সট ইয়াৰ 5 বছৰ কিবা একটা নাম দিম হয়তো বীর শিলাগামৰ নামতো দিব পাৰি বা মালিৰা মুছাহাৰীৰ নামতো দিব পাৰি বা বডোফা পেটলা ব্ৰহ্মৰ নামতো দিব পাৰি বা শ্যামলা মুছলমানৰ নামতো দিব পাৰি বা যিকোনো আমাৰ লোকনাথ ব্ৰহ্ম আছে এনেকুৱা শ্ৰেষ্ঠ ব্যক্তিসকলৰ নামত আমি এই স্কিমটো আমি দিম এইটো হ'ল আৰু একটাটো হ'ল যেনিবা আমি সময় বড় নিচিনা নকমাত ঘৰে ঘৰে চাকৰি দি বুলি আমি নকওঁ চাকৰিটো হয় কিছু একজনে পাব কিন্তু এনেকুৱা মানুহ আছে আজিৰ দিনত প্ৰত্যেক গাঁৱে গাঁৱে হিচাপ নাই BA পাছ MA পাছ কিমান লাগে আপোনাৰ কোনোবা ইঞ্জিনিয়াৰিং কৰি পেলাই এনে বেকাৰ বহি আছে একো নাই তো এইবিলাকক কিছু এটা সহায় কৰিব পাৰে নেকি আমি ইয়াৰ যুৱক যুৱতী ইয়াৰ যে 25-20 বছৰ 25 বছৰ হোৱা কোনোবা কোনোবা MA MSc কৰি পেলাই এনেই ঘৰত বহি আছে একো কাম পোৱা নাই চাকৰিটো নায়েই কোনোবা আৰু টেকনিকেল লাইনত ধুনীয়া কৰি পেলাই আনি পেলাই এনেই বহি আছে ষ্টাইটিছ কৰি পেলাই একো চাকৰি পোৱা নাই এইবিলাকক কিছু এটা সহায় কৰিব পাৰে কেনেকৈ আমি ইয়াৰ নামত হয়তো আমি জাষ্ট এমাউণ্টটো কৈ আছোঁ আমি 100 crore বছৰত ইয়াৰ নামত ৰাখিম এই যুৱক যুৱতীসকলক কিছু এটা সংস্থাপনৰ কাৰণে কিবা এটা কাম কৰি দিব পাৰি সিহঁতৰ কাৰণে বছৰত 100 crore কিমান হ'ল 50,000 100 150 আৰু আছে আপোনাৰ বছৰত 900 crore আহে আৰু নেক্সট ইয়াৰ 910 crore হ'ব আৰু আপোনাৰ হাতত 150 যদি যায় কিমান আছে 7.5 কোটি আছে আৰু আমি যিমান চেল্ফ হেল্প গ্ৰুপ আছে আমি চবকে দিব নোৱাৰি এক বছৰত একটা সমষ্টিত 50টা মানুহ 1 কোটি যাব এটা সমষ্টিত 50টা চেল্ফ হেল্প গ্ৰুপ
1 কোটি করে যাওয়া একটা সমষ্টি 40টা সমষ্টি 40 কোটি এক বছৰত এই বছৰত দেওবাৰ সমষ্টি 50টা সেৱা কৰিব কাম 25,000 কৰি 40টা সমষ্টি 40 কোটি এনেকুৱা লাইনত আমি কাম কৰিব মুঠতে আমি আধা পইচাটোৱে 900 কোটি 400 500 কোটি ধৰি বেলেগ বেলেগ স্কিমত আমি ইউটিলাইজ কৰোঁ তো এইবিলাক এগুলোকে বেয়া নহ'ব 50টা হলেও কম নহয় একটা সমষ্টি তোমার এলাকাও জানা নেব তা দিছে একটা সমষ্টি 50টা পাইছিল নাই সেগুলো হলো 75 হলেও কিবা একটা তো দিছে দিও তো এনেকুৱা লাইনত আমি কাম কৰি যাওঁ মুঠতে কষ্ট আৰু আমি বহুত এনেকুৱা বহুত লাইন বেলেগ বেলেগ যেনেবা এগ্ৰিকালচাৰ সেক্টৰত আমি কি সহায় কৰিব পাৰিম এডুকেশ্যন সেক্টৰত আমি কি কাম কৰিব পাৰিম হেল্থ সেক্টৰত কি কাম কৰিব পাৰিম আমি প্ৰত্যেক বাৰটো সেই চাইজৰ মানুহক আমি দায়িত্ব দিছোঁ আৰু আইডিয়া বনাই আছে আমাৰ এতিয়া চৰকাৰ হোৱাৰ পিছত কি কাম কৰিব লাগিব এইটোৱেই एग्रीकल्चर सेक्टर को हम से कुछ इन्वेस्ट करूँ हेल्थ सेक्टर को हम कुछ इन्वेस्ट करूँ एबार डॉक्टर को आज दिन सरकार 50-60,000 पर्सेंट आएगी या फिर डिस्ट्रिक्ट हम डॉक्टर आगे वो पाए चुके हमें देखिए चले मेडिटेशन तो ये चुके वो चले अपना काम और आज कोरोना period আমার ইউপিপিএলে বহু আমার মহিলাসকলক আকৰ্ষণ বেছি কৰিব পাৰিছে বা কৰি আছে কিন্তু কি কয় কোৰোনাৰ স্কিমটো কোনে পায় কোনে নাপায় আপোনালোকে সুবিধা গতিকে আমি মেক্সিমাম গুৰুত্ব দিছে ইয়াৰ জেনেৰেশ্যন এই যুৱক যিসকলে টেকনিকেল লাইনৰ ইঞ্জিনিয়াৰ পাছ কৰি পেলাই এনে ঘৰত বহি আছে একো কাম কৰিব পৰা এইসকলক কেনেকৈ আমি ৱাইল্ডলাইফৰ কাম কৰি পেলাই কিবা এটা সংস্থাপন কৰিব পাৰিম তাৰ কাৰণে আমি কাম কৰিম গুৰুত্ব যিসকল অসমত আৰু আমি এডুকেশ্যন চেক্টৰত প্ৰত্যেকটা চাব ডিভিজনত ভাল ভাল একটা হ'লেও কলেজ থাকে এই কলেজবিলাকক ইউনিভাৰ্চিটিলৈকে আপগ্ৰেড কৰা বেলেগ গভৰ্ণমেণ্ট কলেজ আছে ছায়েন্স কলেজ আছে আৰু গাৰ্লছ কলেজ আছে এইবিলাক আমি এটা চালবাৰী একটা কলেজ আমি বনাই দিই মচলধরণ আমি করে দিই পর্বতজোড়াত একটা করে দিই এবার বসেগাঁও কলেজে তো অলরেডি আছে আরও যদি দরকার হয় বসেগাঁও আমি একটা বনাই দিই কামরচরণ করা ঘেরগাঁৱত করা আৰু ডাইরেক্ট আগত যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে একসাথে কৰিছে তেওঁলোকক টেকনিকেল অৰ্গানাইজেশ্যন একসাথে ইউনিভাৰ্চিটি কেম্পাছ আমি কৰিম এনেকুৱা লাইন আৰু টেকনিকেল লাইনতো মুঠতে আপুনি মজবুত হ'ব লাগিব আপোনাৰ চৰকাৰ যদি আপুনি যদি মজবুত হয় আমি যদি মজবুত হ'ব পাৰে তেতিয়াহ'লে আমি টেকনিকেল লাইনৰ ইনষ্টিটিউচন আমি আনিব পাৰিম আমার একটা বিশ্বাস আমি পারি মানো সোসাইটি নহলেও কিবা একটা এনেকুৱা টেকনিকেল লাইন ইউনিভাৰ্চিটি এইটো লাইনত আমি কাম কৰিম গতিকে এডুকেশ্যনত হওক হেল্থ ছেক্টৰতে হওক বা এগ্ৰিকালচাৰ ছেক্টৰত হওক খুব গুৰুত্ব সহকাৰে আমি ট্ৰেইনিঙত আমি কাম কৰিব যাম চৰকাৰ হ'ব সরকার হোক আর আপনাদের সবাই কম পায় আসো গতিকে আরো দ্বিতীয় মাধ্যম আলোচনা হচ্ছে এইটো হয় এইটো গাঁও থাকিব নালাগে কোনো বেলেগ কিবা হোৱা আলোচনা হয় বেলেগ কিবা এটা বড়সকলে কিবা একটা পলিচি লৈছে এনেকুৱা ধৰণৰ হোৱা নাই মানে কেনেকৈ না ইউপিএ বা ইউপিএ
পেলাই মানে 2025 ইলেকশ্যন খেলিব পাৰে ইয়াৰ ওপৰত আলোচনা হৈছিল ইয়াৰ বাকী একো নহয় কিন্তু এইটো আজিলৈকে ফাইনেল কৰিব পৰা নাই কেনেকুৱা লাইনত বিদ্ৰোহী মানুহ মিলি পেলাই ইলেকশ্যন কৰিব পাৰে এই ফৰ্মুলাটো আজিলৈকেও ওলাব পৰা নাই ইয়াত কোনো বেলেগ ডাউট কৰিব নালাগে মুঠতে এইদিনাও আমাৰ চিন্তামূলক আলোচনা হৈছে আপোনালোকে গম পাইছে যে বিদ্ৰোহী হিচাপে নিৰ্বাচনটো আমি অকলে খেলিব বুলি অলৰেডি ডিচিশ্যন লোৱা হৈছে 2020 আমি অকলে নিৰ্বাচন কৰিছে 2024 এমপি ইলেকশ্যন আমি অকলে নিৰ্বাচন কৰিছে 2021 এমএলএ ইলেকশ্যন ইয়াত আমি মিত্ৰৰ লগত থাকিছিল ইয়াৰ পিছত আকৌ আমি 24 আৰু লগত মিত্ৰতা কৰি পেলাই এমপি ইলেকশ্যন কৰিছিল তো সেইদিনা যিটো চিধা হৈছে খাদ্য ইয়াতো আমি ক্ৰিকেটৰ অকলে নিৰ্বাচন খেলিব বুলি আপোনালোকতো আজিৰ দিনত ডিচিশ্যন লোৱা হৈছে যদি প্ৰয়োজন হয় ইলেকশ্যন বছৰত যদি কিবা পৰিৱেশ লাগে তাৰ লগত কি কৰিব লাগে সেইটো আলোচনা আজি হৈছে কিন্তু আজিৰ দিনত নহয় আজিৰ দিনত কাৰো লগত কথা নহয় আৰু আমি যিখিনি টাৰ্গেট হৈ আছে কাম কৰিবলৈ আমার মাজত যিখিনি আলোচনা হৈ আছে সেই মতে আমি সরকার আসলে আমি কার্যক্রম প্রযোগ করবে আমার কোনো ডাউট থাকবে না মাঠে পাতার ব্যবস্থা বিপরীত কিংবা ভিজিয়া ফিজিয়া এইবিলাকৰ বড় সকলে কিছুমান আছে মতা মানুহ আছে আদিবাসীও আছে বেটৰ এইবিলাকৰ প্ৰচেছ এটা আছে ডাইৰেক্ট দিব নোৱাৰে কিন্তু আমি আমার ক্যাবিনেটত আলোচনা করেছিলাম দিন হিসাব করে আমার পিছত একটু ফান্ডামেন্ট করে দিব এটা আমার কথা না ল্যান্ড যেহেতু আমার ট্রান্সফার ডিপার্টমেন্ট বিটিসি কোথায় দেওয়া হয়েছিল এই মাটিটা আমি কি করে নকরে আমার বিটিসি ডিসিশন হয়েছিল ইয়াত কোনো কামটা করব না মল যদি আছে বর্ষা মানুষ বলে ম্যাক্সিমাম ভিজিয়া বা আমার বড় বলেও আছে এগুলো মাটি কেনেকে পাট্টা করে দিব কেনেকে পাট্টা দান করে দিব আমি চিন্তা করব এই ডিপার্টমেন্ট ল্যান্ড অ্যান্ড রেভিনিউ এই ডিপার্টমেন্ট বিটিসি যেহেতু ট্রান্সফার এই হিসাবে আমি ডিসিশন দিয়ে রিজার্ভ করে বলে পাস পাট্টাদেরকে কথা বলতে ট্রান্সফার ডিপার্টমেন্টের উপর সর্বনিষ্ঠা ট্রান্সফার ডিপার্টমেন্টের উপর আপনি যদি কিবা একটা চলি পেলাই কাম কৰিব লাগে এইটো আপনি নিজাববীয়া কৰিব পাৰে ট্রান্সফার ডিপার্টমেন্টের উপর আপনি দিশপুর বা দিল্লি ঘুরিব পারে আপনার কোথায় এসেছে এই 40টা ডিপার্টমেন্ট আমি বছরের কিমান পয়সা দিই আপনি সামলাবেন ইটিসিএ সামলাবেন আমি আপনার দেখা 40টা ডিপার্টমেন্ট এইটো এই চুক্তিটো আমি লিখি পেলাই জগতটো চলিব লোৱা নাই এই চুক্তিটো কৰিছে দিশপুর আর দিল্লি আমার উপর চুক্তি করেছে লিখাটা ইহঁতেই লিখিছে কি লিখিব লাগে মই লিখা মানুহ লিখা ঘৰ কোনোবা বিএলপি বা কোনোবা আছু বা কোনোবা ইউপিএসসি বা কোনোবা সাহিত্য এনেকুৱা মানুহে লিখা লাগে এইটো চুক্তিটো লিখিছে দিশপুৰ আৰু দিল্লীয়ে লিখি পেলাই আমাৰ লগত চুক্তি কৰিছে এই 40টা ডিপার্টমেন্ট দিশপুর আর দিল্লি চুক্তি করে পেলায় আমার কাছে এই 40টার উপর আপনি যি ডেলিগেট করেন আপনার কোথায় দিছে আমি বছরের কিমান পয়সা দিই আপনি কাম করে থাকুন আমার খবর হবে কেনেকে কাম করে আপনার নিজামীয়া নিয়ম বনাই পেলাই কাম করে থাকতে হবে আজি আমি শিলিগুড়ি যেতিয়া গেছ হাউস ওলাইছে মই দিল্লী আর দিশপুরের ইলেকশন দরখাস্ত দিয়া নেব দিল্লির যে গ্যাস হাউস ওলাইছে দিল্লি আর দিশপুরের পারমিশন লৈ পেলাই মই কৰা নাই আমার হাতত পয়সা আছে আপনি দিল্লি গ্যাস হাউস ওলাইছে আমার হাতত পয়সা আছে কলকাতাত গ্যাস হাউস ওলাইছে দিশপুর বা দিল্লি ঘুরিব
নাই চেন্নাইত আৰ্থিক কিনিছে এতিয়া 10টামান টেম্পৰাৰী ৰুম আছে পুৰাণা মিটিং চলাই আছে বেংগলোৰত আৰ্থিক কিনিছে এইবোৰ ক'ৰবাত দিল্লী বা দিছপুৰত মই দৰখাস্ত লিখি পেলাই পাৰ্মিশ্যন ল'ব লগা হোৱা জানে গুৱাহাটীত গেষ্ট হাউচ বনাইছে এইটো দিল্লী বা দিছপুৰত মই শুনি পেলাই লোৱা তথাপিতো ইয়াত স্পষ্ট হ'ব 40টা ডিপাৰ্টমেণ্ট দিছপুৰ আৰু দিল্লীয়ে আমাক বুজাই দিছে এই হিচাপত আমি এগ্ৰিকালচাৰ ছেক্টৰত হওক ইৰিগেশ্যন ছেক্টৰত হওক বা যিকোনো ডিপাৰ্টমেণ্ট 40টা ভিতৰত আমি নিজাববীয়া আমি কাম কৰিব পাৰোঁ তথাপিতো সেইকাৰণে আমি এতিয়া কোনটো ডিপাৰ্টমেণ্টটো কেনেকৈ কাম কৰি যাম সেইটো আমি ট্ৰেইনিং কৰি আছে অহা 2025 যেতিয়া চৰকাৰ আহে আমাৰ অনুমান আমি বিহুৰ আগতে বিহুৰ পিছতে আমি বস্তুটো ল'ব এইটোৱে চৰকাৰ বিশ্বাস আছে না নাই আপোনালোকে এইটোৱে চৰকাৰ চৰকাৰ আহিলে কি কাম এইটোৱে প্লেনিং কৰি আছে নিশ্চয় सरकारफोराव मा मावगोन बेखौसो ट्रेनिं खालामबाय थादों दा सरकारा फैद खालामदों गैला बेना ब्रह्मपुत्र गैला बेना खेबसेल' गानो आयनानै आरो सुइसाइड जानानै थैखांजोबा मा एप्रिल 2 तारिखआव नङा होमबा गावनो दामना लानाय दा बे खोथा मिथिबाय बेफोर खोथाखौ नोंसोरो जेब्लानाखि ट्राइबारिफ्राव हाबहैयो बा बबेबा गामियाव हाबहैयो बुंनो हायो जासै बेखौ रावबो इन्टलेक्सुवेल रावबो गारजेनफोरखौ गाज्रि जोङो गरिब मानसिनो हायाखैबाबो जोङो मोनसे समस्यायाव 2500 जन मानसिनो 5000 होयो बेखौथ' गाबोननिफ्राय बुजिखानो हायो नङा 2500 न'खराव सानै माबा थायो 5000 हरनानै नाथाय खालामो आरो इयां जेनेरेसन 100 कोटि दोनखाबाय जायफोर एम ए एम एस सि पास जानानै न'आव ओरैनो दंलाबाय बे आबाद गथ' गथायफ्रा आथिखालाव बिदिनो एम ए जालाबाय न'आव दङ गैया गावनि गथ' गथायफ्रा ना हाबा जायजोंसो नङाबा बेनो हा मिथिबाय नोंस्राबो गथ' गथाय दङ सोरबा सोरबा पास जालाबाय सोरबा सोरबा फरायगासिनो दं पासआ जाहैसै जुदि जों दानिफ्रायनो बे प्लेनिंखौ खालामना लानाङा भबिष्यताव जों बै सेंग्रा सिख्लाफोरजों रायजोमा जागोन बा रायजागोन जोङो जेबो खालामनो रोङा बिसोरो खालि जानाय प्रब्लेमा जानानै सेस मा खालामनो मा मिथिया मा बुजिया मा खालामनो नाथाय दस्रानि जेनेरेसन बे गथ' गथायफोरजों जों उननि जेनेरेसननि थाखाय खामानि उननि आथिखालाव ओरैनो बिमाफोरजों फाथि खालामनानै आंनि बिसोरखौ थिग खालामनो हायखौ आंखौ बिफायनो खालामो नङा होमबा जोंनि रायजोफोरनि भबिष्यतखौ मोजां खालामनो हायोबा बिपिएफआव खालामो बिदि नङा माबोरै खालामो सोरबा उद्देश्य दंना फाथि खालामो बिपिएफ फाथि खालामनायनि उद्देश्य दंब्लाबो ओरैनो खालामा सरकार फैयोब्ला जोंनि गथ' गथायफ्रा जाहाथे एसे सुबिदा मोनो फिउचारनि गथ' गथायफ्रा जाहाथे ओरैनो खामानि मावनो हायो रायजोनि माबा मोनसे लाब जागोन बेफोरखौ लानानै पार्टि खालामो ओरैनो खालामाबाबो पार्टि ना बिगाखौ सोरबा पार्टि खालामो बेवहाय आखाइ दैखांनाय बेखिनियानो जायखिजाया जोङो सरकारफोरबा आरो जोंहा बिराद प्लेनिं दङ आं खिन्थालांबाय थागोन सुबिदा मोनो जिहेतु आं फाइनालनि गेजेराव मिटिं खालामनो नागिरदों बे समाव इडुकेसन एग्रिकालचार बा हेल्थ सेक्टराव
PWC future बै गथ' गथायफोरनि थाखाय जोंहा मा स्किम लानो नागिरदों बेफोरनि सायाव जोङो आङो फोरमायनो खालामबाय थागोन बै ब्लक लेभेलाव प्राइमारि लेभेलाव जेब्ला जोबनाय जायो मिथियो एकदम गामियाव बिराद MA BA पास जानाय साब्रै दा लेखा गोरों गासैबो माबा मोनसे खालामनो हायो नामा जोङो बेखायनो 100 crore मोनसे बेजों बिसार हायो नायो एसेथ' जाथारनांगौ 120 माबा मोनसे बे